নমস্কাৰ বন্ধুসকল, মই আকৌ আহিছোঁ আপোনালোকৰ ওচৰত অসমৰ বিষয়ে লৈ পেলাই। যিহেতু মই যোৱা ভিডিঅ'টোত কৈছিলোঁ যে অসমৰ যি 5টা আঞ্চলিক বিভাগ আছে, ডিভিজন আছে অসম চৰকাৰৰ, সেই বিভাগখিনি আমি অধ্যয়ন কৰিম এই ভিডিঅ'ৰ জৰিয়তে। মই সেই আঞ্চলিক বিভাগলৈ যোৱাৰ আগত মই তাৰ আগতে দুটামান ইনফৰমেশ্যন দিব বিচাৰোঁ। বৰ্তমান আমাৰ অসমত 35খন প্ৰশাসনিক জিলা আছে, আৰু এই 35খন জিলা আমি যোৱা ভিডিঅ'টোত আমি চাইছিলোঁ কি ধৰণে আমি মনত ৰাখিম। প্ৰত্যেকখন জিলাৰ আমি নাম যোৱা ভিডিঅ'টোত আছে, আৰু যদি আপোনালোকে চোৱা নাই যোৱা ভিডিঅ'টো চাব পাৰে, মানে আগৰ ভিডিঅ'টো চাব পাৰে। আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বাকীখিনি নকওঁ। যদি ভাল লাগে কৰিব, ভাল নালাগিলেও আপোনালোকে ফ'ল' কৰিব, চাব। যদি ভৱিষ্যতত আপোনালোকৰ দৰকাৰ হয়, হয়তো আপোনালোকে কিবা ফল পাব পাৰে। এতিয়া আমি যাওঁ অসমৰ বিষয়ে। 2015 চনৰ 15 আগষ্টৰ আগত কি আছিলে? আমাৰ 27খন জিলা। কেতিয়া? 15 আগষ্ট 2015 চনলৈকে 27খন আছিলে। তাৰ পিছত হৈছে অসমৰ জিলা। আকৌ 2015 চনৰ 15 আগষ্টৰ পিছত 5খন আমাৰ জিলা আমি পাইছোঁ। মুঠ কিমানখন হ'ল? 32খন জিলা। কেতিয়া পাইছোঁ আমি? 2015 চনৰ পিছত। এই 5খন জিলা কি কি? প্ৰথমতে আমি চাওঁ বিশ্বনাথ, চৰাইদেউ, পশ্চিম কাৰ্বি আংলং, হোজাই, দক্ষিণ শালমাৰা, মানকাছাৰ। 2015 চনৰ 15 আগষ্টৰ পিছত আমি এই 5খন জিলা অসমত পাইছোঁ। টোটেল আমি কিমানখন পালোঁ? 32খন। এইখিনি মনত ৰাখিবলগীয়া কথা। কিছুমান পৰীক্ষাত হয়তো আহিব পাৰে, কম্পিটিটিভ এক্সামত আহিব পাৰে। 2015 চনৰ পিছত কোনকেইখন জিলা আমি জিলা হিচাপে পাইছোঁ। বেলেগ বেলেগ অপশ্যন দিব পাৰে, তাত এইখিনি থাকিব বা ইয়াৰ 2খন থাকিব পাৰে। 2015 চনত পালোঁ। ইয়াৰ পিছত আমি আকৌ কিমানখন জিলা পালোঁ? 3খন। ইয়াৰ পিছত আমি পাইছোঁ 3খন। এই 3খন কি কি? এই 3খন হৈছে মাজুলী, বজালী, কোনেও কাকো বুজোৱা নাই, বজালী আৰু তামোলপুৰ। মানে তামোলৰ ঘৰ নহয় আকৌ, তামোলপুৰ এখন জিলা। মাজুলী কেতিয়া পালোঁ, বজালী কেতিয়া পালোঁ, আৰু তামোলপুৰ কেতিয়া পালোঁ? আমি চাব লাগিব। কিয় চাব লাগিব? কম্পিটিটিভ এক্সামত ইয়াৰ ফৰ্মেশ্যনৰ গঠনৰ ডেট আহিব পাৰে, কেতিয়া গঠন হৈছিল। মাজুলী হৈছিলে 27 জুন 2016 চনত। 27 জুন 2016। মাজুলী 27 জুন 2016। আৰু
বজালী হৈছিলে, বজালীৰ প্ৰথমতে প্ৰস্তাৱ দিয়া হৈছিলে আৰু সেই ডেটটো হয়তো দৰকাৰী হ'ব পাৰে আপোনালোকৰ 10 আগষ্ট 2020 চনত 10 আগষ্ট 2020 চনত ইয়াৰ জিলা অনুমোদনৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল আৰু গ্ৰহণ কৰা হৈছিল। সেই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল 10 আগষ্ট 2020 চনত ইয়াৰ প্ৰস্তাৱ গ্ৰহণ হৈছিল। তাৰ পিছত 12 জানুৱাৰী 2021 চনত ইয়াৰ সম্পূৰ্ণ জিলা হিচাপে আমাৰ মাজত ঘোষণা কৰিছিল যে বজালী জিলা হৈ গ'ল। আপোনালোকে এনজয় কৰক এতিয়া যি কাম আছে বজালী জিলা কমিশনাৰ অফিচত আপোনালোকে কৰিব। এতিয়া পালো আমি 27 জুন 2016 মাজুলী। 10 আগষ্টত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। 10 আগষ্ট 2020 কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। প্ৰস্তাৱত অনুমোদনো জনোৱা হৈছিল আৰু 12 জানুৱাৰী 2021 চনত আমি পূৰ্ণাংগ জিলা হিচাপে আমাৰ মাজত পাইছোঁ। এতিয়া তামুলপুৰ হৈছে 23 জানুৱাৰী 2022। তামুলপুৰ হৈছে 23 জানুৱাৰী 2022। এই তিনিখন জিলা লগতে 5খন জিলা গঠনৰ তাৰিখ 15 আগষ্ট 2015। এই যিবোৰ জিলা গঠন কৰিছে আচলতে আমাৰ বাবে আমি কোৱা নহয় যে আমি ইমান দূৰত যাব লাগে, ইমান দূৰৰ পৰা আহিব লাগে। আমাৰ বাবে সুবিধাজনক হৈছে। চৰকাৰৰ বৃহৎ ডাঙৰ পদক্ষেপ যিহেতু এটা ঠাইৰ পৰা আন এটি ঠাইলৈ যোৱাতে যান বাহনৰো কথা আছে। তো তাৰ ওচৰৰ পাজৰৰ মানুহখিনি যিখিনি এৰিয়াত লৈ পেলাই হৈছে যেনে মাজুলী। আগত মাজুলী কি আছিলে? যোৰহাটৰ এটা অংগ আছিলে আৰু মাজুলীৰ মানুহে যোৰহাটলৈকে কিবা কামত যাব লাগিছিলে। এতিয়া নালাগে। এতিয়া আমি আমাৰ মূল কথালৈকে যাওঁ। যিহেতু আমি 5টা আঞ্চলিক বিভাগৰ কথা আমি এই ভিডিঅ'টিৰ জৰিয়তে আমি অধ্যয়ন কৰিম বুলি ভাবিছোঁ বা আমি শিকিম বুলি ভাবিছোঁ। আমি সেই 5টা আঞ্চলিক ডিভিজনলৈকে যাওঁ। এইখিনি মই মুছি দিছোঁ। এইখিনি আপোনালোকৰ কামত আহিব। এইখিনি বহুত দৰকাৰী হয়। ডেটখিনি তাৰিখ প্ৰথমত আমি বৰাক উপত্যকা, মধ্য অসম, চেন্ট্ৰেল আসাম, এইবোৰ আঞ্চলিক বিভাগ। অসম চৰকাৰ 3 নামনি অসম, 4 উত্তৰ অসম, 5 উজনি অসম। এইকেইটা হৈছে আমাৰ আঞ্চলিক বিভাগ আৰু এই বিভাগসমূহৰ নিজৰ এটা ঠাই আছে য'ৰ পৰা কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰে। বৰাকৰ শিলচৰত, মধ্য অসমৰ নগাঁৱত, নামনি অসমৰ গুৱাহাটীত, উজনি অসমৰ যোৰহাটত আৰু উত্তৰ অসমৰ তেজপুৰত। যিহেতু শোণিতপুৰ জিলাৰ
তেজপুৰ মহকুমা হয় ইয়াত তেজপুৰত এতিয়া আমি চাম আমাৰ এই আঞ্চলিক বিভাগসমূহত কোন কেইখন জিলা আছে কাৰণ আমি যেতিয়া জিলা মনত ৰাখিম তেতিয়া আমি গম পাম যে এইকেইটা আঞ্চলিক বিভাগত এই কেইখন জিলা অন্তৰ্ভুক্ত হৈ আছে প্ৰথমতে বৰাকৰ হৈছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জ মধ্য অসমৰ হৈছে ডিমা হাছাও হোজাই পশ্চিম কাৰ্বি আংলং মৰিগাঁও আৰু নগাঁও নামনি অসমৰ হৈছে বাক্সা বৰপেটা বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা নলবাৰী কামৰূপ মহানগৰ যেনে কামৰূপ গ্ৰাম্য আৰু মহানগৰ আমাৰ আছে কোকৰাঝাৰ দক্ষিণ শালমাৰা মানকাছাৰ বজালী আৰু তামুলপুৰ এইকেইখন হৈছে আমাৰ নামনি অসমৰ আঞ্চলিক বিভাগৰ অন্তৰ্ভুক্ত জিলা উত্তৰ অসমত বিশ্বনাথ দৰং শোণিতপুৰ আৰু ওদালগুৰি এই চাৰিখন জিলা আছে উজনি অসমত বহুকেইখন জিলা আছে যেনে আমাৰ নামনি অসমত বহুকেইখন জিলা আছিলে উজনি অসমতো বহুকেইখন জিলা আছে চৰাইদেউ আছে ধেমাজি লখিমপুৰ গোলাঘাট যোৰহাট ডিব্ৰুগড় মাজুলী শিৱসাগৰ আৰু তিনিচুকীয়া জিলা আমাৰ এই উজনি অসমৰ আঞ্চলিক বিভাগত আছে এতিয়া যেহেতু আমি জিলাকেইখন গম পালোঁ মই লিখি নিদিওঁ বাৰু ভিডিঅ'টো নহ'লে বহুত লম্বা হৈ যাব বেছি লম্বা কৰিব বিচৰা নাই কাৰণ বেছি দীঘল হ'লে বেছি বৰ লাগে সেইকাৰণে আকৌ এবাৰ কওঁ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি ল'ব মই এনেকুৱা ধৰণৰ আপোনালোকৰ মাজলৈকে ভিডিঅ' লৈ আহিম আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আমি চাম যে এই জিলাসমূহৰ ইয়াৰ চাৰিসীমা জনবসতি আৰু লগতে উল্লেখযোগ্য ঠাই আৰু কিহৰ বাবে বিখ্যাত আৰু যদি আপোনালোকৰ অসমৰ বিষয়ে কিবা জানিব আছে আপোনালোকে কমেণ্ট কৰিব পাৰে মই সেই টপিক হিচাপে মই আপোনালোকৰ মাজলৈকে ভিডিঅ' লৈ আহিম ধন্যবাদ আপোনালোকে সহযোগিতা কৰি যাব